চৰাবৰী কালী মন্দিৰত আমি এয়া আমাৰ কাকনিজৰ সাংস্কৃতিক নিউ লুক প্ৰথমতে দেৱালীৰ সকলোকে শুভেচ্ছা দিলোঁ আৰু এই চৰাবৰী কালী মন্দিৰ কমিটিক বহুত বহুত ধন্যবাদ মোক ইমান ধুনীয়াকৈ ঘৰত গৈ মাতি অনাৰ কাৰণে আৰু সকলোৰে যাতে দেৱালীটো ভালে ভালে যায় তাৰে প্ৰাৰ্থনা আৰু প্ৰত্যেক বছৰে ইয়াত ডাঙৰকৈ দেৱালী হয় মই আহোঁ এই বছৰ আহি বহুত ভাল লাগিছে বাপৰে বহুত বেছি মানুহ ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ কিন্তু বহুত মানুহ মই এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো দি সকলোকে চাব থেংক ইউ জানাবো আমার পূজা পরিচালনা সমিতির সম্পাদক মাননীয় পরেশ হালদেবে আমি এই সেগতে মাননীয় ইউটিউবার